৭৬তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লৈছে। আমি সকলোৱে আঁকোৱালি লৈছোঁ এই কাৰ্যসূচীক। হৰ ঘৰ তিৰংগা কাৰ্যসূচী চলোৱাৰ লগতে সেই তিৰংগা বা আমাৰ অতিকে মৰমৰ জাতীয় পতাকাখনৰ বিষয়ে আমি কিছু কথা জানিব লাগিব। আহক আজি আপোনালোকৰ বাবে 10টা এমেজিং ফেক্ট জাতীয় পতাকাখনৰ বিষয়ে, ইয়াৰ উপৰিও জাতীয় পতাকাখন উত্তোলন কৰা বা তাক ব্যৱহাৰ কৰাক লৈ যিটো আমাৰ ফ্লেগ কোড আছে সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম। গতিকে আমি ভিডিঅ'টো আজি 3টা খণ্ডত উপভোগ কৰিম। আহক আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আমাৰ জাতীয় পতাকাখন যিকোনো জোখৰ হ'ব পাৰে, কিন্তু তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো সদায় থাকিব 3:2। 3 গুণ যদি দৈৰ্ঘ্য হয়, 2 গুণ তেনেহ'লে প্ৰস্থ হ'ব। ফেক্ট নম্বৰ 2, জাতীয় পতাকাখনৰ যি 3টা ৰং আছে, গেৰুৱা, বগা আৰু সেউজীয়া, সেই 3টা ৰঙৰ বিশেষত্ব সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই কৈছিল। গেৰুৱা ৰঙে সমতা, শক্তি আৰু ত্যাগক সূচায়। শুকুলা ৰঙে পোহৰ আৰু সত্য তথা ন্যায়ৰ পথক সূচায়। ইয়াৰ উপৰিও শুকুলা ৰঙৰ মাজত যি ডাঠ নীলা ৰঙৰ অশোক চক্ৰ আছে, সেই চক্ৰ হৈছে ন্যায় আৰু ধৰ্মৰ চক্ৰ, আৰু সেই চক্ৰই জীৱনৰ গতি তথা বিকাশক সূচায়। আপুনি জানেনে অশোক চক্ৰত থকা প্ৰতিডাল দণ্ডৰ মাজৰ কোণৰ ব্যৱধান কিমান? প্ৰতিডাল দণ্ডৰ মাজত 15 ডিগ্ৰী কোণৰ ব্যৱধান থাকে। আমাৰ পতাকাখন গৃহীত হৈছিল 1947 চনৰ 22 জুলাই তাৰিখে। আমাৰ ত্ৰিৰংগা বা তিনিবৰণীয়াখন পিংগলি ভেংকায়া নামৰ এজন ব্যক্তিয়ে ডিজাইন কৰিছিল। কিন্তু বুৰঞ্জীবিদ ট্ৰেভৰ ৰয়েলে তেওঁৰ কিতাপ দ্য লাষ্ট ডেইজ অৱ ৰাজ তাত উল্লেখ কৰিছে যে এই বৰ্তমান আমি ব্যৱহাৰ কৰি থকা জাতীয় পতাকাখন পিংগলি ভেংকায়াৰ মূল ডিজাইনটোৰ পৰা, মূল নক্সাটোৰ পৰা কিছু পৰিমাণে সাল সলনি কৰাত আন এজন ব্যক্তিৰ অৰিহণা আছে, আৰু সেইজন হৈছে বদৰুদ্দিন ত্যাবজী। সেই কথাটো বেলেগ ক'তো উল্লেখ নাই, কেৱল মাত্ৰ ট্ৰেভৰ ৰয়েলৰ কিতাপখনতহে উল্লেখ আছে। ফ্লেগ কোড 2002 মতে আমাৰ পতাকাখন খাদী হ'ব লাগিব আৰু হস্তনিৰ্মিত হ'ব লাগিব। কিন্তু 2021 চনৰ সংশোধনীৰ পৰা আমাৰ পতাকাখন কটন, ঊণৰ উপৰিও পলিয়েষ্টাৰতো আৰু মেচিনতো ইয়াক নিৰ্মাণ কৰিব পৰা হয়। সংশোধনীৰ আগলৈকে জাতীয় পতাকাৰ ক্ষেত্ৰত কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘই আছিল একমাত্ৰ BIS অনুমোদিত খাদী গোট। পূৰ্বতে পতাকাখন সূৰ্যোদয়ৰ পৰা কেৱল মাত্ৰ সূৰ্যাস্তলৈকেহে ইয়াক উৰুৱাব পাৰিছিল, কিন্তু 2022 চনৰ সংশোধনী মতে আমাৰ পতাকাখন এতিয়াৰ পৰা আমি ৰাতিও উত্তোলন কৰি ৰাখিব পাৰিম। পতাকাৰ মাজত থকা অশোক চক্ৰটো সম্ৰাট অশোক স্তম্ভৰ পৰা অনা হৈছিল, আৰু সম্ৰাট অশোকে সেই চক্ৰটো আনিছিল বৌদ্ধ ধৰ্মৰ পৰা। বৌদ্ধ ধৰ্মত সেই চকাটোক ধৰ্মচক্ৰা বুলি কোৱা হয়। ধৰ্মচক্ৰ প্ৰৱৰ্তনা, অৰ্থাৎ যেতিয়া ভগৱান বুদ্ধই তেওঁ প্ৰথম ধৰ্মবাণী বিয়পাইছিল, সেইটোকে ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কোৱা হয়। আৰু বৌদ্ধ ধৰ্মৰ সেই চকাটোকে আহি আজি আমাৰ ত্ৰিৰংগাৰ মাজত স্থান পালেহি। এইকেইটা আছিল কেইটামান ফেক্ট জাতীয় পতাকাৰ বিষয়ে। আহক এতিয়া আমি চাওঁ জাতীয় পতাকাৰ ইতিহাসটো কি। স্বাধীনোত্তৰ কালছোৱাত আমাৰ জাতীয় পতাকাখন এতিয়া পতাকাখনৰ দৰে, বৰ্তমান আমি ব্যৱহৃত যিখন ত্ৰিৰংগা ব্যৱহাৰ কৰি আছোঁ সেইখনৰ দৰে নাছিল, কিছু ভিন্ন আছিল। 1906 চনৰ 7 আগষ্টত কলিকতাৰ পাৰ্চি বাগান স্কোৱাৰত প্ৰথমবাৰৰ বাবে জাতীয় পতাকাখন উৰুওৱা হয়। সেই জাতীয় পতাকাখন আছিল এনেধৰণৰ। তাৰপিছত 1907 চনত মেডাম বিকাজী কামাৰ দ্বাৰা পেৰিছত এই পতাকাখন উৰুওৱা হয়। 1917 চনত হোম ৰুল লীগৰ সময়ত বাল গংগাধৰ তিলক আৰু এনি বেচান্তৰ দ্বাৰা এই পতাকাখন উৰুওৱা হয়। এই পতাকাখন পূৰ্বৰ পতাকা দুখনতকৈ যথেষ্ট ভিন্ন। 1921 চনত পিংগলি ভেংকায়া আৰু মহাত্মা গান্ধীৰ মাজত পতাকাৰ নক্সা সম্পৰ্কে আলোচনা হয়, আৰু পিংগলি ভেংকায়াই প্ৰথমতে এনেধৰণৰ এটা নক্সা মহাত্মা গান্ধীৰ আগত প্ৰস্তুত কৰিছিল।
1931 চনৰ জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত পতাকাখন গৃহীত কৰা হয়। পিংগলি ভেংকায়াৰ সেই নক্সাখনকে কিছু পৰিমাণে সাল সলনি কৰি বিশেষকৈ মাজৰ যিটো জতৰ আছিলে জতৰটোৰ ঠাইত চক্ৰটো দি দিয়া হ'ল, কাৰণ জতৰটো যদি থাকিলেহেঁতেন সেইটোৱে সেই তেতিয়াৰ কংগ্ৰেছৰ পতাকাখনৰ লগত কিছু মিল আছিলে। সেয়েহে দল এটাৰ পতাকাখনক ৰাষ্ট্ৰীয় পতাকা কৰা লৈ কিছু আলোচনা চলিছিলে আৰু আলোচনাৰ অন্তত বহুত কষ্ট কৰি যিহেতু মহাত্মা গান্ধীয়ে সেই সময়ত মত প্ৰকাশ কৰিছিলে যে যিটো জতৰ আছে জতৰটোৱে প্ৰগতিৰ কথা সূচাইছে, জতৰটোৱে আমি নতুন বিজ্ঞানক আদৰি লোৱাৰ কথা সূচাইছে, গতিকে জতৰটো আঁতৰাব নালাগে। কিন্তু শেষত তেখেতক বুজোৱা হ'ল যে জতৰটোৰ ঠাইত আমি যদি চক্ৰটো যদি দিওঁ তেতিয়াও একেটা অৰ্থই প্ৰকাশ পাব, আৰু সেই জতৰৰ ঠাইত চক্ৰ দি কিছু পৰিমাণে সাল সলনি কৰি সেই পিংগলি ভেংকায়াৰ পতাকাখন 1947 চনৰ 22 জুলাইতে সেই সংশোধিত পতাকাখন আমাৰ জাতীয় পতাকা হিচাপে, আমাৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয়। সেয়া আছিল চমুকৈ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বুৰঞ্জী। আহক এতিয়া আমি আমাৰ ত্ৰিৰংগাখনৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া নিয়মসমূহ কেনেকৈ ক'ৰ পৰা আমি পাইছোঁ সেই বিষয়ে কিছু কথা জানো, কাৰণ এই নিয়মৰ উলংঘাটো এক দণ্ডনীয় অপৰাধ। আমাৰ পতাকাখন কেনেদৰে উত্তোলন কৰিব লাগে বা তাক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে আমি কেইবাটাও নিয়ম পাওঁ। The Emblem and Names Prevention of Improper Use Act of 1950 এই এক্টখনত ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় চিহ্ন, অশোক চক্ৰ ইত্যাদি এই চিহ্নসমূহৰ সীমিত ব্যৱহাৰ সম্পৰ্কে উল্লেখ আছে। Prevention of Insults to National Honor Act of 1971 এই এক্টখনত ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় চিহ্ন, সংবিধান, ৰাষ্ট্ৰীয় পতাকা এইসমূহ কেনেদৰে প্ৰদৰ্শন কৰিব লাগে, ক'ত প্ৰদৰ্শন কৰিব লাগে সেই বিষয়ে কিছু কথা উল্লেখ আছে। ইয়াৰ উপৰিও আমাৰ সংবিধানৰ পাৰ্ট 4 আৰু আৰ্টিকল 51A যি আমাৰ ফাণ্ডামেণ্টেল ডিউটি আছে, সেই ফাণ্ডামেণ্টেল ডিউটি অৰ্থাৎ নাগৰিকৰ যি মৌলিক কৰ্তব্য, সেই কৰ্তব্যত আমি ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আমাক সতৰ্ক কৰি দিয়া হৈছে। এইখিনিতে কৈ থওঁ আমাৰ ভাৰতীয় নাগৰিকসকলৰ যেনেদৰে মৌলিক অধিকাৰ আছে তেনেদৰে কিছুমান মৌলিক কৰ্তব্যও আছে, গতিকে আমি মৌলিক অধিকাৰৰ বিষয়ে যিমান চিঞৰ বাখৰ কৰোঁ মৌলিক কৰ্তব্যসমূহৰ কথাও জনাটো বিশেষ প্ৰয়োজন। এই 1950 চনৰ এক্টখন, 1971 চনৰ এক্টখন এই সকলোবিলাক লগ লগাই প্ৰস্তুত কৰা হৈছিলে 2002 চনত ফ্লেগ কোড অফ ইণ্ডিয়া। সেই ফ্লেগ কোডত 3টা পাৰ্টত সম্পূৰ্ণ বিধিখন আছে। সেই 3টা পাৰ্টত ফ্লেগ অৰ্থাৎ আমাৰ ত্ৰিৰংগাখন, তাৰ ডেছক্ৰিপশ্যন, কি ৰং আছে, কি থাকে, কেনেকুৱা কিমান আকাৰত থাকিব লাগে সেই বিষয়ে আছে। তাক ক'ত ব্যৱহাৰ কৰিব লাগে, কেতিয়া ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই সকলোখিনি সম্পূৰ্ণভাৱে তাত লিখা আছে। এইখিনিতে আৰু এটা কথা যে ফ্লেগ কোড অফ ইণ্ডিয়া 2002 চনৰ যি ফ্লেগ কোড আছিলে সেই ফ্লেগ কোডটোক সংশোধনী কৰা হৈছে, আৰু সংশোধনী কৰাৰ পিছত জানিবলগীয়া 2টা নতুন সংশোধনী তাত অন্তৰ্ভুক্ত হৈছে। সেইটো হৈছে, এটা হৈছে যে এতিয়াৰ পৰা ফ্লেগখন কেৱল খাদীয়ে নহয়, খাদী বুলি কওঁতে আগতে ঊণ, কপাহী সূতা এইখিনি অন্তৰ্ভুক্ত আছিলে, এতিয়া তাৰ লগতে পলিয়েষ্টাৰো অন্তৰ্ভুক্ত হৈ গ'ল। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ ত্ৰিৰংগাখন, জাতীয় পতাকাখন পলিয়েষ্টাৰতো বনাব পাৰিব আৰু হস্তনিৰ্মিতৰ ঠাইত কাপোৰৰ কলতো ইয়াক প্ৰস্তুত কৰিব পাৰিব। দ্বিতীয়তে আন এটা সংশোধনী হৈছে, পূৰ্বতে ৰাষ্ট্ৰীয় পতাকাখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে সূৰ্যোদয়ত উঠাব লাগিব আৰু সূৰ্যাস্তৰ আগে আগে তাক অৱনমিত কৰিব লাগিব, কিন্তু এতিয়াৰ পৰা কেৱল সূৰ্যোদয় আৰু সূৰ্যাস্তৰ এই সীমাটো নাথাকে, আমি দিনে ৰাতিয়ে পতাকাখন উত্তোলন কৰি ৰাখিব পাৰোঁ। গতিকে আহক স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই অমৃত ক্ষণত ঘৰে ঘৰে পতাকা কাৰ্যসূচীৰে উৰুৱাওঁ স্বাধীনতাৰ বিজয় নিচান।